হে গাইজ, কি খবৰ? আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। আজি আপোনালোকলৈকে লৈ আহিছোঁ এটা ধামাকাদাৰ ভিডিঅ'। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি ভিডিঅ'টো হ'বলৈ গৈ আছে লাই শাক আৰু গাহৰি মাংস। যিহেতু লাই শাক ঘৰতে আছেই, ঘৰৰ বাৰীতে আছেই, ব'লক গাহৰি মাংস বজাৰৰ পৰা লৈ আহোঁ। গাইজ আহি পাইছোঁহি আৰু মাংস লোৱা হৈ গ'ল গাইজ। লাই শাক চিঙা হৈ গ'ল। প্ৰথমে লাইখিনি ধুই লওঁ ভালদৰে। ফাইনেলি গাইজ জুই জ্বলি গ'ল চৌকাত। কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হৈ গ'ল, তেল দি দিওঁ এতিয়া বন্ধুসকল। গাইজ কেৰাহী গৰম হৈ গ'ল, এতিয়া তেল দি দিওঁ। তেল পকি গ'ল গাইজ, এতিয়া পিঁয়াজ আৰু জলকীয়াটো দি লওঁ। বন্ধুসকল পিঁয়াজ সিজিছে আৰু এতিয়া মাংসটো দি দিব লাগিব। এতিয়া মাংসখিনি দি লওঁ। এতিয়া হালধি নিমখ দি লওঁ। হালধি নিমখ দিয়া হৈ গ'ল, এতিয়া হিলাই দিওঁ অকণমান। এতিয়া মছলা দি দিওঁ। ৰেড চিলি, মিট মছলা বেছি অনা নাই গাইজ। মিট মছলা আৰু ৰেড চিলি মছলা বেছি খোৱাটো ভাল নহয়। অলপ হিলাই দিওঁ। এতিয়া হিলাই দিওঁ। লাইপাতটো দিয়া হ'লেই। এতিয়া ঢাকনিখন মাৰি দিওঁ। চব্জি কালাৰ চাওক। পানী অলপ দি দিওঁ। কালাৰ চাওক গাইজ, চব্জি কালাৰ চাওক। গাইজ চব্জিখিনি উতলিবলৈ আৰম্ভ কৰিলে। এক ঢাকনখন মাৰি দিওঁ এতিয়া ভালকৈ উতলিবৰ কাৰণে। চব্জিখিনি নমাই লওঁ গাইজ। চব্জি হৈ গ'ল। এতিয়া চব্জিটো বাঢ়ি লওঁ।
ভিডিঅ'টো ইমানখিনি আছিলে গাইজ। যদি আপোনালোকে ভিডিঅ'টো চাই অকণমানো যদি ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব যাতে মই আগবাঢ়ি যাব পাৰোঁ। আৰু খোৱা বোৱাটো নেদেখুৱালোঁ আৰু তাৰ কাৰণে বেয়া নাপাব আপোনালোকে।